নে যিকেইটাই নিছে নহয় মই আঙুলি ফুটাই খাও দিছো সিহঁতে তেজ বমি কৰি মৰিব মোৰ একদম সহ্য নহয় মোৰ একে আৰে আত্মসন্মানত ধৰি কথা ক'লে নহয় মোৰ মাথা গৰম হৈ যায় মোৰ একে আত্মসন্মান বচাবলৈ চা ভাই মই যিকোনো কাম কৰিব পাৰোঁ মোৰ একে ৰাকেশ ৰাকেশ সেইয়া তই ইমান দেৰি কৰিব লাগে নে অথনিয়ে পাৰুৱাইছো তোলে ইউ একে বল চৰি ভাই দেৰি হৈ গ'ল বল বেলেগতকৈ ডিছকাছ কৰোঁ বল আহ দে বল এ তেৰি তই কল যা মোৰ একে তিনিটা উঠাব পাৰিবিনে দে দে বহ দে বহ এইটো নাই 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 2টা পইণ্ট কথা ক শুন যাকে মই ক শুন তহঁতৰ গেঙৰ কোনোবাই নিছ নেকি সেইটো ক চা কিন্তু মোৰ খং উঠিলেতো জান মই কৈছো মই নেদেখাকে তহঁতে বাইক হা ঠিক আছে মই দেখাকে তহঁতে বাইকখন থৈ যা মই একো নকৰোঁ ন আল্লাৰ কচম আহে এইখন ইয়াত কোনে থয় আল্লাৰ কচম খা নাই নিয়া মোৰ বাইকখন গেটৰ মুখৰ পৰা কোনে নিলে তেতিয়াহ'লে হা তহঁত অতবোৰ পুলিচ থাকোঁতে মোৰ বাইকখন গেটৰ পৰা কি হ'ল আমি থানাৰ ভিতৰে ডিউটি মাৰি আছো বাহিৰত নাই মান হয় তই মুখে মুখে কথা কৈছ যে চিনিয়ৰক মুখে মুখে কথা কৈছ যে কিয় অৰ্ডাৰ দিছো 2 মিনিটৰ ভিতৰত মোৰ বাইক গেটৰ মুখত লাগিব কিন্তু আমি ক'পা আনি দিম মই কি জানো ক'ৰ পৰা আনো আনি দে পুলিচ আপুনিও দেখোন অকল আমি বিচাৰিলে নহয় নহয় আপুনিও বিচাৰিবলৈ যাব পাৰে কি হয় নেকি তই কিয় গাড়ীত বহিলি ঐ বহিব জানিলে মাতিয়ে গাড়ী আছে ই কাঠমনটো এইটো কথা দিম একদম আচ্ছা তই মোক কাম কাজ দিল কেনেকুৱা বাৰু বঢ়িয়া পাইছো খালি আঁঠুটো বেছিকে আহিব লাগিছে ইনচাল্ট কৰিলি মই কিন্তু আত্মসন্মানৰ ওপৰত গুৰুত্ব দিওঁ দেই প্ৰথম জিন্দামানটো সন্মান কওকচোন আত্মাক সন্মান কৰি লাভ নাছে আত্মাৰ সন্মান বুলি নকয় আত্মসন্মান আজি তই চাবি ছাৰে আজি মোক যিটো কথাত বেয়া পালে সেই কথাটো বেয়া পাব লগা কথা নহয় মই আজি যিটো দৃষ্টিকোণৰ পৰা ছাৰৰ কথাখিনি চাওঁ মোৰ বোধে ছাৰে কিন্তু কথাটো বুজি পাওঁ নিলে এইটো কাজিয়া নকৰিবি